নমস্কাৰ, ৱেলকাম টু বেক মাই এনাদাৰ ভিডিঅ'। মই আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াৰ কেইটামান ভাইৰেল খবৰ লৈ। দিল্লীত যোনটো যন্তৰ মন্তৰ প্ৰটেষ্ট কৰা ষ্টুডেণ্টবোৰক যেতিয়া পুলিচৰ পৰা ডিটেইন কৰা হৈছে, তাতে উকিলবিলাক যোৱাৰ পাছৰ পৰা দেখা গৈছে উকিলৰ লগত মিছবিহেভ কৰা, ওকালতি যে কৰে। উকিলৰ বাৰ এছ'চিয়েশ্যনৰ হেড আছিল, হেডটো অহাৰ পিছতে উকিলৰ লগত যোনে মিছবিহেভ কৰিছে তেখেতক সুধিছে, তুমি আমাৰ এই উকিলৰ লগত কিহৰ কাৰণে মিছবিহেভ কৰিলা। তাৰপিছত সেই উকিলটোৱে উকিলক এতিয়া ক্ষমা খোজা দেখা গৈছে আৰু কৈছে যে মিছবিহেভ কৰাৰ কাৰণে খুবেই দুখিত আৰু এনেকুৱা ধৰণৰ কাম আৰু নহয়। যোনটো পোষ্ট আছে সেই পোষ্টটোকো সকলোৱে সন্মান কৰি চলাটো উচিত। শ্বহীদ ভগতক লৈ যেতিয়া প্ৰটেষ্টত গৈছে, প্ৰটেষ্টত লোৱাৰ পিছত গদি মিডিয়াটোৱে যায় প্ৰটেষ্ট কৰা ল'ৰাটোক কেনেধৰণৰ কথা পতা সুধিছে চাওক। তেতিয়া এনেকুৱা ধৰণৰ কথা পতাৰ পাছতে দেখা গৈছে গদি মিডিয়াক ট্ৰল কৰা দেখা গৈ আছে। सर, आप इनको क्यों लेके घूम रहे हैं? इनको क्यों परेशान कर रहे हैं? किनको? शहीद भगत सिंह फैन है, फैन है तो इस प्रोटेस्ट को हम दिल में बसा के रखते हैं। तुम घूमने की बात कर रहे हो। हम भी मतलब मैं तो बहुत टच वुड बहुत मानती हूँ। मैं कह रही हो कि परेशान कर रहे हैं। अरे मतलब ये कह रही हूँ कि अभी क्यों परेशान कर रहे हैं? ये कॉकरोच जनता पार्टी का प्रोटेस्ट है, आप भूल गए? इन्हीं की वजह से आज हम यहाँ खड़े हैं और प्रोटेस्ट की अनुमति में बाबा साहब की और इनकी वजह से मिली है, वरना हालात इतने खराब हैं कि इसकी भी इजाजत नहीं मिलेगी। शहीद कब हुए थे? शहीद कब? ये शहीद आपको लिखा हुआ है यहाँ पे। आप कैसी बातें पूछ रहे, मुद्दे की बातें पूछो। लिखा हुआ है यहाँ ठीक है, आप पढ़ रहे हो, आप हाँ ठीक है। नहीं बातों पे नहीं, तुमने कहा इन्हें परेशान क्यों? पहली बात तो तरीके से बात करनी, तुमने नहीं होता आप क्या बात। आप यहाँ पे लिखा हुआ है और ठीक है, आप यहाँ पे क्यों आए हैं? प्रोटेस्ट करने, जाहिर सी बात है। फिर वही सवाल, अरे प्रोटेस्ट का हिस्सा क्यों बने ये तो बता सकते हैं। आप स्टूडेंट तो लगते नहीं है। इस्तीफा। मैं स्टूडेंट नहीं हूँ, लेकिन हमारे दोस्त स्टूडेंट हैं, हमारे भाई हैं, बच्चे हैं, जो आने वाली नस्ल है वो है। अगर शिक्षा मंत्री আমি সকলোৱে চিনি পাওঁ যন্তৰ মন্তৰ যোনটো প্ৰটেষ্টত আছিল জুনাইদ ভাইক আমি সকলোৱে চিনি পাওঁ। তেখেতে খোৱা বস্তু লৈ বহুতো হেল্প কৰা দেখা গ'ল ষ্টুডেণ্টবোৰক, সেইবাবে আমি সকলোৱে চিনি পাওঁ। এতিয়া মেৰটৰ পুলিচ বোলে যন্তৰ মন্তৰৰ প্ৰটেষ্ট কৰি আছিল জুনাইদ ভাইক আকৌ কি কৰিছে গম পায়। মেৰট পুলিচে আমাৰ এই গভৰ্ণমেণ্টৰ পুলিচবোৰ যে আছে এনেকুৱা ধৰণৰ হয়, আমি সকলোৱে জানো যে ভালে আছে বেয়াও আছে। তাৰ ভিতৰতে চাওকে দেখা পোৱা গৈ আছে জুনাইদ ভাইকৰ দেউতাকক প্ৰথম ৰাতি এৰেষ্ট ডিটেইন কৰি লৈ যায় পুলিচে। লৈ যোৱাৰ পিছত ৰাতি 11টা 12টা বজাত এৰি দিয়ে। ৰাতিপুৱা আকৌ আহি উঠাই লৈ যায়, কাৰণ জুনাইদক লাগে মেৰট পুলিচৰ তাত। মেৰট পুলিচে বাৰ প্ৰেছাৰ দি আছে জুনাইদৰ দেউতাকক যে জুনাইদক আনি দিয়ক। নিদিয়াৰ ফলতে থানাত এটা আছে। কিন্তু ৰাতিপুৱা যেতিয়া আকৌ জুনাইদৰ ভণ্টিৰ ওচৰতো গৈছে, ভণ্টিৰ ওচৰত যায় তেখেতৰ ঘৰৰ মানে হাজবেণ্ডৰ ঘৰত গৈছে, মেৰট পুলিচে ডিষ্টাৰ্ব কৰা দেখা গৈ আছে। জুনাইদৰ ভনীয়ৰ ভাইকো প্লে কৰি দি আছোঁ, স্ক্ৰীণত চাব। এই গদি মিডিয়াবোৰ যদি প্ৰথমতে ভালদৰে ব্যৱহাৰ কৰিলে হয়, ভালদৰে আমাৰ দেশ বিদেশৰ খবৰবোৰ ভালদৰে পঞ্চালে হয়। এতিয়া চাওক এনেকুৱা হৈছে যে ষ্টুডেণ্টবোৰে সকলোৱে গদি মিডিয়া যেতিয়া আহে প্ৰটেষ্টৰ কৰিবলৈ দিয়া নোহোৱা হয় আৰু ক'বাৰ গদি মিডিয়া বুলি শ্লোগানো দেখা পোৱা গৈ আছে। তাৰপিছতে ভিডিঅ'টো চাওক, স্ক্ৰীণত মই প্লে কৰাই দি আছোঁ। এই ভিডিঅ'টোত চাই এনেকুৱা মনত বেয়া লাগে যে ফেমিলি আছে, ফেমিলিৰ বাবে সকলোৱে প্ৰথম প্ৰায়ৰিটি হ'ল নিজৰে ফেমিলি। কিন্তু ফেমিলি হোৱাৰ সত্ত্বেও কিন্তু এই যেতিয়া গদি মিডিয়াবোৰ ভালদৰে কাম কাজ নকৰা দেখা গৈছে, তেতিয়াই প্ৰটেষ্টত দেখা গৈছে যে এতিয়া গদি মিডিয়া অহাৰ লগে লগে শ্লোগান দি আছে গদি মিডিয়া গো বেক বুলি দেখা বুলি। এই ভিডিঅ'টো মই প্লে কৰাই দি আছোঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া লাইভত আহিছিল ইনষ্টাগ্ৰামত, তাতে অহাৰ পিছত ভাল কৰি কথা ক'ব পৰা নাই, মানে লাহে কৈছে, মানে একঘুট মনত যেন লাগি আছে সন্মুখতে টেলিফোনটা লগাই লৈছে। সেই এনেকুৱা ধৰণৰ কৰাৰ পাছতে দেশ বিদেশৰ ল'ৰা ছোৱালী যিমানে আছে, মানে ষ্টেট বাই ষ্টেট সকলোৱে ল'ৰা ছোৱালী এতিয়া ট্ৰল কৰা দেখা গৈছে। আৰু ছাৰৰো ভিডিঅ' লৈ অলপ কমেডি বনাইছে। মই ভিডিঅ'টো প্লে কৰি দি আছোঁ, চাওক। ছাৰৰ ভিডিঅ'টো চালে আপোনালোকেও ক'ব যে সঁচাকৈ চাগে ৰিডিঙো কৰিব নোৱাৰে, এনেধৰণৰ লাগে। बहुत ही पीड़ादायक है। और इसलिए